নমস্কাৰ আন্তৰিক স্বাগতম জনাইছো EduCare GK লৈ 6 schedule TET 2023 অসমৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত জিলাসমূহৰ বাবে এক বিশেষ টেট অনুষ্ঠিত হৈছিল আৰু তাৰ ফলাফল ঘোষণা কৰা হৈছিল যোৱা জুন মাহৰ 15 তাৰিখত তাৰ পিছত প্ৰাৰ্থীসকলে নিজৰ সাৰ্টিফিকেটৰ বাবে ৰৈ আছিল সাৰ্টিফিকেট কাম মাৰ্কশিটৰ বাবে কিন্তু শুনিবলৈ পোৱা গ'ল যে এক কেছ হৈছে গুৱাহাটী হাই কোৰ্টত আৰু সেই কেছৰ প্ৰথম শুনানি হৈ গৈছিল যোৱা 31 জুলাই 2023 ত আৰু পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছিল আজিৰ তাৰিখ অৰ্থাৎ 9 আগষ্ট 2023 সো আজি শুনানি ইতিমধ্যে হৈ গৈছে আৰু এটো ভিডিওত আমি আলোচনা কৰিম যে আজি শুনানিত কি ফলাফল আহিল কেতিয়ালৈ লাভ কৰিব পাৰে সাৰ্টিফিকেট সমূহ কি আহিছে নতুন খবৰ ভিডিওত সকলোখিনি সবিশেষ আলোচনা কৰিম ভিডিওটো শেষলৈকে চাব ভাল লাগিলে লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু যদি হেতেলৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ লেটেষ্ট আপডেটৰ বাবে সো আজি হৈছে 9 আগষ্ট 2023 আৰু আজি এই কেছটোৰ শুনানি হৈ যায় কেছ নম্বৰ আছিল WPC 4278/2023 13 গৰাকী ব্যক্তিয়ে এই কেছ কৰিছিল অসম চৰকাৰৰ শিক্ষা বিভাগ আৰু সেৱাৰ বিৰুদ্ধে ফলাফলক লৈ সন্তুষ্ট নাছিল তেওঁলোক আৰু অনাৰেবল মিস্টাৰ জাস্টিস লানুসুংকুম জামিৰৰ আদালতত আজি শুনানি কলমে পাৰ হয় সো আজি শুনানিত কি সিদ্ধান্ত লোৱা হৈছিল সেই বিষয়ে আমি আলোচনা কৰিম সৰ্বপ্ৰথমতে চৰকাৰী অধিবক্তা গৰাকীয়ে নিজৰ যুক্তি দাঙি ধৰে তেখেতে কয় যি টেট এম্পাৱাৰমেণ্ট কমিটিয়ে শিক্ষক নিযুক্তি পৰীক্ষা 6 schedule ডিস্ট্ৰিক্টসমূহৰ বাবে অনুষ্ঠিত কৰিছিল তাত যিসমূহ প্ৰশ্নৰ উত্তৰ ভুল বুলি প্ৰমাণিত হৈছিল ভুল বুলি তেওঁলোকে স্বীকাৰ কৰিছে আৰু সেইসমূহ আগতেই ৰিজাল্ট ঘোষণাৰ পূৰ্বে সেই ভুল প্ৰশ্নসমূহৰ বাবে ভুল উত্তৰসমূহৰ বাবে সকলো প্ৰাৰ্থীকে মাৰ্কস প্ৰদান কৰা হৈছে সকলোৱে সমান মাৰ্ক লাভ কৰিছে গতিকে এই ক্ষেত্ৰত কোনো ধৰণৰ কেছৰ কথা আহি নপৰে তেখেতে কোৱা অনুসৰি আৰু ইয়াৰ উত্তৰত যিগৰাকী পিটিশনাৰৰ এডভোকেট আছিল মিস্টাৰ আৰ বৰা তেখেতে এটো কথা জনায় যে তেখেতে নতুনকে আৰু এখন এডিশনাল পিটিশন এডিশনাল এফিডেভিট কালিৰ ডেটত অৰ্থাৎ 8 আগষ্টত সাবমিট কৰিছে কি বিষয়ত সাবমিট কৰা হৈছে সেয়া অৱশ্যে পৰৱৰ্তী সময়ত গম পোৱা যাব নতুনকৈ আৰু এখন পিটিশন এডিশনাল পিটিশন সাবমিট কৰা হৈছে সো গতিখিনি কথা শুনাৰ পিছত মাননীয় দণ্ডাধীশ গৰাকীয়ে এই কথা কয় যে তেখেতে আৰু কিছুদিন সময় ল'ব মানডে অৰ্থাৎ সোমবাৰে 14 তাৰিখে পৰৱৰ্তী শুনানি ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যিগৰাকী চৰকাৰী অধিবক্তা আছিল তেখেতে কয় যে যেহেতু সময় লাগিব পাৰে এই প্ৰক্ৰিয়াত সেইবাবে যিসকলে ইতিমধ্যে পাছ কৰিছে যিসকলে সাৰ্টিফিকেট কাম মাৰ্কশিটৰ বাবে ৰৈ আছে তেওঁলোকক সাৰ্টিফিকেটসমূহ ডিস্ট্ৰিবিউট কৰিব লাগে কাৰণ তেওঁলোকে এনে ধৰণৰ এক কেছৰ বাবে তেওঁলোকে কিয় হাৰাশাস্তি ভোগ কৰিব তেখেতে প্ৰশ্ন উত্থাপন কৰে আৰু তাৰ প্ৰতি উত্তৰত পিটিশনাৰ সকলৰ যিগৰাকী অধিবক্তা আছিল মিস্টাৰ আৰ বৰা তেখেতে কয় যে সাৰ্টিফিকেট যদি কাইলৈ পৰহিলৈ দিয়া হয় আৰু ইয়াৰ পিছত এই কেছৰ শুনানি ফাইনাল শুনানি নোহোৱাৰ আগতে যদি এডভাৰটাইজমেন্ট ওলাই যায় তেনেহলে পিটিশনাৰ সকলৰ অসুবিধা হ'ব পাৰে এই গতিখিনি কথা শুনাৰ পিছত দণ্ডাধীশ গৰাকীয়ে পুনৰবাৰ অহা 14 আগষ্ট 2023 সময় বান্ধি দিয়ে পৰৱৰ্তী শুনানি হ'ব অহা 14 আগষ্ট 2023 আৰু আজি আছিল এইখিনিয়ে খবৰ আপোনালোকক জনাবলগীয়া সো আশা কৰিছো ভিডিওটো ভাল পাইছে ভাল পালে লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু যদি হে এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব ভিডিওটো ইমানতে শেষ কৰিছো ধন্যবাদ